হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মই আকন্দ এডুকেটৰ্ছলৈ স্বাগতম জনাইছো। থাম্বনেইলটো চাই তোমালোকে নিশ্চয় গমেই পাইছা যে মই কিহৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিছো। তো ছাত্ৰ ছাত্ৰীসকল মই ফাৰ্ষ্ট টাইম কেমেৰা ফেচ কৰিছো। ভিডিঅ'টো কেনেকুৱা হয় তোমালোকে কমেন্ট কৰি জনাবা। তো তোমালোকে নিশ্চয় সবেই গমেই পোৱা যে 26 তাৰিখৰ পৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ IPL আৰম্ভ হ'ব গৈ আছে আৰু 25 তাৰিখে তোমালোকৰ আছে সায়েন্সৰ পৰীক্ষা আৰু 28 তাৰিখে তোমালোকৰ আছে সোশিয়াল সায়েন্সৰ পৰীক্ষা। গতিকে এই সময়ছোৱা তোমালোকে অভাৱত সময় নষ্ট নকৰি মানে বহুত তোমালোকৰ মাজত বহুত এনেকুৱা আছে যে খেল ভাল পায়, ক্ৰিকেট খেল ভাল পায়, মই নিজেই ক্ৰিকেট খেল ভাল পাওঁ। গতিকে তোমালোকৰ মাজত বহুত এনেকুৱা ষ্টুডেন্ট আছে যিসকলে মনোনিবে এনেকুৱা কৰিছে যে মই ফাৰ্ষ্ট খেলটো চামেই। গতিকে তোমালোকক মই এটা এডভাইস দিওঁ, যদি মানা তেন্তে তোমালোকে নিজে উপকৃত হবা। এই কেইদিন তোমালোকে খেলৰ পৰা নিজকে আঁতৰত ৰাখা, খেল নাচাবা, কাৰণ যেতিয়া 31 তাৰিখে তোমালোকৰ পৰীক্ষা শেষ হ'ব আৰু সেই 31 তাৰিখে পৰীক্ষা শেষ হোৱাৰ পিছতো তোমালোকে 50টাতকৈ অধিক খেল লাইটৰ প্ৰব্লেম কৰি আছে। 31 তাৰিখে পৰীক্ষা শেষ হোৱাৰ পিছত তোমালোকৰ হাতত যথেষ্ট সময় আছে তোমালোকে খেল চোৱাৰ কাৰণে আৰু বহুত ঘূৰা ফুৰা কৰাৰ কাৰণে, বহুত কিবা কিবি কৰাৰ কাৰণে তোমালোকৰ সময় আছে। গতিকে মই এটা কথাই কৈছো যে তোমালোকৰ যেহেতু খেলটো হৈছে এটা শিক্ষাৰ এটা অংগ, খেল ধেমালি কৰিব লাগে আৰু খেল ধেমালি উপভোগ কৰিব লাগে। এই আমাক খেল ধেমালি আমাক যথেষ্ট আনন্দ দিয়ে, এন্টাৰটেইন কৰে, আমাক ৰিফ্ৰেছ কৰে মাইণ্ডটোক। গতিকে তো পৰীক্ষাটো হৈছে তোমালোকৰ কাৰণে এটা অপৰচুনিটি, মানে এটা সুযোগ, আৰু এই সুযোগ তোমালোকে হাতৰ পৰা এৰি নিদিবা, কাৰণ এইটো তোমালোকৰ কাৰণে এটা গোল্ডেন অপৰচুনিটি, সোণালী সুযোগ। আৰু এই সোণালী সুযোগটো ধৰি ৰাখিব চেষ্টা কৰিবা, কাৰণ লাইফত আগুৱাই যাবলৈ হ'লে তোমালোকৰ যোনটো ফাৰ্ষ্ট প্ৰতিযোগিতামূলক পৰীক্ষা, সেই প্ৰতিযোগিতামূলক পৰীক্ষাত যদি ভাল ৰিজাল্ট কৰি যদি উত্তীৰ্ণ হ'ব পাৰা তেন্তে তোমালোকে সমাজৰ কাৰণে এটা গৌৰৱৰ পাত্ৰ হৈ পৰিবা। গতিকে মই চোৱা এতিয়া বাজিছে ৰাতি 10টা আৰু মই এডিটিঙত ব্যস্ত আছো, কাৰণ ভিডিঅ' চেনেলত আপলোড কৰিব লাগিব আৰু তাৰে প্ৰিপেয়াৰ কৰি আছো। যেহেতু সোশিয়াল সায়েন্সৰ কাৰণে কেইবাটাও ভিডিঅ' মই আপলোড কৰিম। 28 তাৰিখে সোশিয়াল সায়েন্স পৰীক্ষা আছে। গতিকে মই তোমালোকৰ কাৰণে ভিডিঅ' আপলোড কৰাৰ কাৰণে ভিডিঅ' এডিটিং কৰি আছো। তো ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক ইতিমধ্যে কৈছো যে IPLৰ পৰা সময়খিনি উলিয়াই তোমালোকে পঢ়াত মনোযোগ দিয়া এইকেইদিন। আৰু মই ফাৰ্ষ্ট টাইম কেমেৰা ফেচ কৰিছো। ভিডিঅ'টো তোমালোকৰ কেনেকুৱা হৈছে কমেন্ট বক্সত জনাবা, আৰু যদি ভিডিঅ'টো ভাল হয় তেন্তে থাম্বছ আপ এটা দিবা। আৰু মই যেহেতু ফাৰ্ষ্ট টাইমত কেমেৰা ফেচ কৰিছো সেই উপলক্ষে তোমালোকৰ পৰা এটা কমেন্ট, তোমালোকৰ পৰা এটা লাইক, শ্বেয়াৰ, সাপোৰ্ট বিচাৰো, কাৰণ তোমালোকৰ ৰেছপন্সে মোক ভিডিঅ' বনোৱাত বহুত উৎসাহিত কৰিব। গতিকে আজিৰ কাৰণে এইখিনি চাই থকা সকলোৱে আকন্দ এডুকেটৰ্ছ, পুনৰবাৰ সকলোকে আকন্দ এডুকেটৰ্ছৰ পৰা স্বাগতম জনাইছো। আগন্তুক দিনত পৰীক্ষাবোৰ যাতে ভাল হয়, তোমালোকে যাতে ভৱিষ্যতে আগুৱাই যাব পাৰা, সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। ধন্যবাদ।